वेलकम टू माई यूट्यूब चेनेल मोर चेनेलटोলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। মোৰ আজি এইটো ফাৰ্ষ্ট ভিডিঅ' হয়। আজি এটা সৰু ৰেচিপি লৈ আপোনালোকৰ আগত আহিছোঁ, আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো ৰেচিপিটো একদম ইজি হয়, চিম্পল হয়। তো ফাৰ্ষ্ট ভিডিঅ' আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। ব'লক ৱেলকাম। তো গেছটো জ্বলাই লৈছোঁ, জ্বলাই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখনত একাপ জোখমতে পানী দি লৈছোঁ, তাৰপিছত এচামুচ নিমখ দি লৈছোঁ। নিমখখিনি দি পানীখিনি বইল হোৱাৰ পিছত এবাটি চয়াবিন লৈছোঁ, লৈ এইখিনি দি দিছোঁ। চয়াবিনখিনি বইল হ'বলৈ দিছোঁ। চয়াবিনখিনি ডাবল চাইজ হোৱালৈকে আমি বইল কৰিম। তো চয়াবিনখিনি ডাবল চাইজ হৈ গ'ল, এতিয়া নুমাই থৈ দিছোঁ। চয়াবিনখিনি পানীখিনি আতি লৈ আমি মেৰিনেশ্যন কৰিম। তাতে এচামুচ নিমখ দিছোঁ, সোৱাদ অনুসৰি হালধি দিছোঁ, তাৰপিছত ৰেড চিলি পাউডাৰ দিছোঁ, অলপমান ধনিয়া গুড়ি দি দিছোঁ, জিৰা জালুকৰ গুড়ি অকণমান দি দিছোঁ, আৰু এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্ট দিম, সেইটো হৈছে দৈ, যিটো দিলে বহুত টেষ্টি হয় খাবলৈ। 2 চামুচ দৈ গাখীৰ দি দিলোঁ। এইখিনি আমি ধুনীয়াকৈ আধা ঘণ্টা মেৰিনেশ্যন কৰি ৰাখি দিম। ধুনীয়াকৈ মেৰিনেশ্যন কৰি আমি এইখিনি আধা ঘণ্টাৰ কাৰণে থৈ দিম। এতিয়া আমি যাওঁ মছলাখিনিৰ কাৰণে। এতিয়া ৰিফাইণ্ড অইল দি দিছোঁ অকণমান, তাতে পিঁয়াজ দি দিছোঁ। 4টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। পিঁয়াজকেইটা এনে কাটি আমি কেৰাহীখনত দি দিলোঁ। তাৰপিছত অলপমান লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত 10-12 ফুটামান নহৰু আমি দি দিম। তাৰপিছত আদা দি দিম। আদা নহৰুখিনি দি অকণমান টাইম আমি লৰাই ভাজি ল'ম। তো আদা নহৰু মই দিব পাহৰি গৈছিলোঁ চয়াবিনখিনি, তো এতিয়া দি দিলোঁ। তো এটা সৰু চাইজৰ বিলাহী এটা মই কাটি দি দিছোঁ। দৈ গাখীৰ দিছোঁ কাৰণে মই বিলাহী কমকৈ দি দিছোঁ। অকণমান নিমখ দি দিছোঁ বিলাহীখিনি দিয়াৰ লগতে, যাতে বিলাহীখিনি ধুনীয়াকৈ চফ্ট হৈ যায়। আৰু বেছি বিলাহী হ'লে অলপ টেঙা ভাৱ এটা আহিব পাৰে। তো মই বিলাহী কমকৈ দিছোঁ। পিঁয়াজৰ পৰিমাণটো অকণমান বেছিকৈ দি দিছোঁ। আমি মছলাখিনি এনেকুৱা হোৱালে ভাজিব লাগিব। লাষ্টত মই ধনিয়া দি দিছোঁ। যদি আপোনালোকৰ তাত নাই তেনেহ'লে এইটো নিদিলেও হৈ যাব, দিলে টেষ্টটো ধুনীয়া হয় খাবলৈ। এইটো অপচনেল হয়, আপুনি দিলে দিব পাৰে, যদি বেয়া পায় নিদিলেও হৈ যাব। আমি মছলাখিনি ঠাণ্ডা হোৱালৈ ৰখি দিম। এতিয়া মছলাখিনি এনেদৰে পেষ্ট বনাই লৈছোঁ। লৈ কেৰাহীখন আকৌ পাতি দিছোঁ। তাতে মিঠাতেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম দিছোঁ। আপোনালোকে যদি ৰিফাইণ্ড অইল ভাল পায় ৰিফাইণ্ড অইল দিব, যি ভাল পায় তাকে দিব। তাতে মই মিঠাতেলেই দিছোঁ। অকণমান হাফ টি স্পুন ৰেড চিলি পাউডাৰ, তো হাফ টি স্পুন হালধি গুড়ি দি দিছোঁ। পেষ্টখিনি দি দিম। মছলাৰ পেষ্টখিনি দি দিম। মছলা পেষ্টখিনি ভালদৰে লৰাই ভাজি দিছোঁ। মছলা পেষ্টখিনি ধুনীয়াকৈ ভাজি চাইডেৰে যেনেকৈ তেলখিনি বুৰণি উঠিছে, চাইডটো মানে তেলখিনি এক্সট্ৰা হৈ গৈছে, তেনেকৈ ভাজি ল'ব লাগিব। তাৰপিছত য'ত মই পেষ্ট বনাইছিলোঁ সেইটো তাতে পানী দি পিনে মই সেইখিনি পানী দি দিছোঁ, সেই পানীখিনি। আৰু এতিয়া আমি চয়াবিনখিনি দি দিম। চয়াবিনখিনি দি অলপ টাইম এনেদৰে ভাজিম। আৰু এনেকুৱা হোৱালে ভাজিব লাগিব। আপোনালোকে নিজৰ যেনেকৈ ভাল পায় তেনেকৈ কাৰীটো বনাব। যদি আপোনালোকে ইয়াতকৈ বেছি পানী লাগে তো অকণমান পানী বেছিকৈ দি দিব। মই এইখিনি ৰাখিছোঁ। আৰু হাফ টি স্পুন মই গৰম মছলা পাউডাৰ দি দিম। আৰু আমাৰ চব্জিখন হৈয়ে গৈছে। তো এতিয়া আমি ইয়াতে ধনিয়া পাত কেইটামান দি দিম। ধনিয়া পাতকেইটা দিলে খাবলৈ বহুত টেষ্টি হয় চব্জিটো।
এই চব্জিখন হওঁতে বেছি টাইম নালাগে, 10 মিনিটৰ ভিতৰত হৈ যায়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। ৰুটি, ভাত বা পুৰি যিকোনো বস্তুৰ লগত খাব পাৰে। এইটো হ'ল ফাইনেল লুক।